ভাল সংগত থকাৰ চেষ্টা কৰক। নিজৰ সামাজিক স্থিতি সবল কৰিবলৈ আৰু তাকে কৰি জীৱনলৈ সাফল্য কঢ়িয়াই আনিবলৈ তলৰ নীতিবোৰ মানি চলাৰ চেষ্টা কৰক। ১ নম্বৰ, নতুন জনসমষ্টিৰ সৈতে মিলা-মিছা কৰক। আপোনাৰ সামাজিক গতিবিধিক কোনোবা সংকীৰ্ণ গণ্ডিত আবদ্ধ কৰি নাৰাখিব। সংকীৰ্ণ গণ্ডিত নিজকে আবদ্ধ কৰি ৰাখিলে আত্মবিকাশৰ বাটত বাধাৰ সৃষ্টি হয়। তাৰ লগতে এইটো গুৰুত্বপূৰ্ণ কথা যে জীৱনত সাফল্য অৰ্জন কৰিব বিচাৰিলে মানুহৰ লগত ঘনিষ্ঠতা বৃদ্ধি কৰাটো এটা ডাঙৰ কথা। সেয়ে সকলো শ্ৰেণীৰ মানুহৰ বিষয়ে জনাৰ চেষ্টা কৰক। তেওঁলোকৰ পৰা যিমানখিনি সম্ভৱ নতুন কথা শিকাৰ চেষ্টা কৰক। তেওঁলোকক অধ্যয়ন কৰক। কেৱল নিজৰ গণ্ডিৰ মানুহৰ বিষয়ে জ্ঞান আহৰণ কৰিলেই যথেষ্ট নহয়। অন্যান্য সমষ্টিৰ মানুহৰ বিষয়েও জ্ঞান আহৰণ কৰিলে আপুনি আপোনাৰ জীৱনৰ নানা ক্ষেত্ৰত স্বচ্ছন্দে বিচৰণ কৰিব পাৰিব। নতুন বন্ধু সৃষ্টি কৰক। নতুন সংগঠনৰ লগত জড়িত হওক। নিজৰ সামাজিক পৰিসৰ বৃদ্ধি কৰক। নানা গোটৰ মানুহৰ লগত মিলা-মিছা কৰিলে বিবিধ আনন্দ উপভোগ কৰিব পাৰি। তেনে কৰাৰ ফলত আপোনাৰ চিন্তাধাৰাও সবল হয়, তাৰ বিস্তাৰ ঘটে। সি আপোনাৰ মগজুৰ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ২ নম্বৰ, এনে মানুহক বন্ধু হিচাপে বাছি লওক যাৰ চিন্তাধাৰা আপোনাতকৈ বেলেগ। আজিৰ আধুনিক যুগত সংকীৰ্ণ চিন্তাধাৰাৰ মানুহৰ ভৱিষ্যত মুঠেও উজ্জ্বল নহয়। আজিৰ যুগত উচ্চ পদ আৰু বিশেষ দায়িত্ব সেইসকল মানুহৰ হাততহে অৰ্পিত হয় যিসকলে জীৱনটোক বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ কৰিব পাৰে। আপুনি যদি ৰিপাব্লিকান দলৰ সদস্য হয় তেনেহ'লে আপোনাৰ কিছু বন্ধু ডেম'ক্ৰেটিক দলত থকাটো আপোনাৰ বাবে অত্যন্ত উপকাৰী। অনুৰূপভাৱে আপুনি যদি ডেম'ক্ৰেটিক দলৰ সদস্য হয় তেনেহ'লে ৰিপাব্লিকান দলতো আপোনাৰ কিছু সঁচা বন্ধু থকা উচিত। আন ধৰ্মাৱলম্বী মানুহৰ লগত মিলা-মিছা কৰক। নিজৰ বিপৰীত স্বভাৱৰ মানুহৰ লগত বন্ধুত্ব স্থাপন কৰক। কিন্তু তাৰ আগতে এই কথা নিশ্চিত কৰি লওক যে যাৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ আগবাঢ়িছে তেওঁ মানুহজন প্ৰতিভাশালী চিন্তাধাৰাৰ হয়নে নহয়। সেই মানুহজনৰ মাজতো জীৱনত সাফল্য অৰ্জনৰ আকাংক্ষা আছেনে নাই। তেওঁ মানুহজন সঠিক চিন্তাৰ মানুহ হয়নে নহয়। ৩ নম্বৰ, এনে বন্ধু বাছি উলিয়াওক যি ক্ষুদ্ৰ তথা গুৰুত্বহীন কথাৰ ঊৰ্ধত নিজকে স্থাপন কৰিব পাৰে। তেনে গুৰুত্বহীন কথাত উটি ভাহি নগৈ নিজকে অবিচলিত ৰাখিব পাৰে। যিসকল মানুহে নিজৰ চিন্তাধাৰাৰ বিকাশ সাধন কৰাতকৈ গৃহসজ্জাত অধিক মনোযোগ দিয়ে তেওঁলোক নিম্ন ৰুচিৰ মানুহৰ শাৰীত পৰে। আপোনাৰ মনোবৈজ্ঞানিক পৰিমণ্ডলৰ সুৰক্ষা কৰক। এনে বন্ধু নিৰ্বাচন কৰক যি সদৰ্থক চিন্তাত আস্থা ৰাখে। এনে বন্ধু বিচাৰি উলিয়াওক যি আন্তৰিকভাৱে আপোনাৰ সাফল্য কামনা কৰে। এনে বন্ধু বাছি লওক যি আপোনাৰ পৰিকল্পনাক বাস্তৱায়িত কৰাত অন্তঃকৰণে সহায় কৰিব বিচাৰিব। তাকে নকৰি আপুনি যদি নিম্ন ৰুচিৰ অসুস্থ মানসিকতাৰ সংকীৰ্ণ মনৰ মানুহক বন্ধু হিচাপে গ্ৰহণ কৰে তেনেহ'লে আপোনাৰ জীৱন ক্ৰমে ক্ৰমে নৰকত পৰিণত হ'ব। আপোনাৰ ৰুচিবোধ, আপোনাৰ মানসিকতা নিম্নগামী হ'ব। আপুনি জীৱনৰ জখলাৰ তলৰ খাপতে পৰি থাকিব।